মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। আজি বহুদিনেই হ'ল মই তোমালোকলৈ কোনো নতুন পাঠৰ ভিডিঅ' লৈ অনা নাছিলোঁ। ভাবিছিলোঁ এই 2021 বৰ্ষত চাগে আমি ক্লাছৰুমতে ভালকৈ পাঠবোৰ কৰি যাব পাৰিম। কৰোনা মহামাৰীৰ অন্ত পৰিব, কিন্তু কথাবোৰ তেনেধৰণে নহ'ল। গতিকে মই ভাবিলোঁ যে আকৌ মই পাঠবোৰ নিয়মীয়াকৈ তোমালোকৰ কাৰণে আগবঢ়াই লৈ যাওঁ। তাৰোপৰি আৰু এটা কথা নহয় জানো, যে মই মোৰ নিজৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীখিনিকহে স্কুলত দিব পাৰিম। আৰু মোৰ ভিডিঅ'ত মই মন কৰিছোঁ মোৰ বহুত বেছিখিনি ছাবস্ক্ৰাইবাৰ, প্ৰায় 90% ছাবস্ক্ৰাইবাৰে মোৰ বাহিৰৰ হয়। তেওঁলোকেও মোৰ ভিডিঅ' চাই নিশ্চয় ভাল পায়। গতিকে মই তেওঁলোকৰ কাৰণেও নিশ্চয় পাঠবোৰ আগবঢ়াই লৈ যাব লাগিব। সেইকাৰণে ভাবিছোঁ যোৱাবাৰ খুটি নাটি থাকি যোৱা পাঠবোৰ এইবাৰ আকৌ নতুনকৈ আৰম্ভ কৰোঁ, অলপ বিশদভাৱে আলোচনা কৰোঁ আৰু লগতে যিকেইটা লেচনৰ মই ভিডিঅ' বনোৱা নাছিলোঁ, অৰ্থাৎ আমাৰ চিলেবাছত যিকেইটা লেচন দিয়া নাছিলে, সেইকেইটাও এইবাৰ ইনক্লুড কৰিম। তেনেহ'লে আমি পলম নকৰি আহা পাঠৰ মাজলৈ যাওঁ। আমি আজি প্ৰথমে চাওঁ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ নামৰ কথা কবিতাটো। এইবাৰ আমি যোৱাবাৰৰ দৰে খৰখেদাকৈ আগবাঢ়ি নাচাওঁ। এইবাৰ আমি আলোচনা কৰি কৰি লাহে লাহে আগবাঢ়ি যাম। দৰকাৰ হ'লে একোটা লেচনত 2-3 দিনেই লাগি যাওক। আহা আমি তেনেহ'লে প্ৰথমেই পঢ়িয়ে লওঁ পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য। কথা কবিতা 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক ইয়াৰ জনক বুলি কোৱা হয়। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে যতীন্দ্ৰনাথ দুৱৰাই। তেওঁৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। কথা কবিতা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাটোৱেই হৈছে এই পাঠটো নিৰ্বাচন কৰাৰ ঘাই উদ্দেশ্য। পাঠটো অধ্যয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কবিতা আৰু কথা কবিতাৰ মাজৰ পাৰ্থক্যখিনি বুজিব পাৰিব। তেনেহ'লে আমি ইয়াত প্ৰথমেই পালোঁ যে কথা কবিতা কেতিয়াৰ সৃষ্টি হৈছিল। আমি প্ৰথমেই পাইছোঁ যে কথা কবিতা 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি, অৰ্থাৎ 19 শতিকাৰ আগতে কথা কবিতা বুলি এটা বস্তু নাছিল। ই সম্পূৰ্ণ নতুন সৃষ্টি। আৰু কথা কবিতা প্ৰথমে আমাৰ মাজলৈ লৈ আহিছিল ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভে। সেয়েহে তেখেতক কথা কবিতাৰ জনক বুলি কোৱা হয়। আৰু আনহাতেদি আমি ইয়াত বিশেষভাৱে মন কৰিবলগীয়া কথাটো হ'ল অসমীয়া ভাষাত কথা কবিতা ৰচনা কৰে আমাৰ কবি যতীন্দ্ৰনাথ দুৱৰাই। আৰু তেখেতৰ কথা কবিতাৰ পুথিখনৰ নামেই হৈছে কথা কবিতা। ইয়াত তোমালোকৰ 3টা কুৱেশ্যনেই হ'ব পাৰে। প্ৰথম 3টা লাইনতে তোমালোকৰ 3টা কুৱেশ্যন হয়, শ্বৰ্ট কুৱেশ্যন। যে প্ৰথম কুৱেশ্যনটোৱে হয় যে কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি বা কথা কবিতা কোন শতিকাৰ সৃষ্টি। তেতিয়া আমি লিখিব লাগিব 19 শতিকাৰ। ইয়াৰ পিছৰ এটা কুৱেশ্যন হয় যে কথা কবিতাৰ জনক কোন। তেতিয়া আমি লিখিব লাগিব যে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। ইয়াতে আমাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ভুল কৰি দিয়ে যে কথা কবিতাৰ জনক কোন বুলি ক'লে আমাৰ চিধাই যতীন্দ্ৰনাথ দুৱৰা বুলি কৈ দিয়ে। নহয়, কুৱেশ্যনটোত যেতিয়া আমাৰ অসমীয়া ভাষাৰ কথা কবিতাৰ জনক বা অসমীয়া ভাষাত প্ৰথম কোনে কথা কবিতা ৰচনা কৰিছিল বুলি কয়, তেতিয়াহে আমি যতীন্দ্ৰনাথ দুৱৰা লিখিব লাগিব। তোমালোকে এই 2টা কুৱেশ্যনৰ পাৰ্থক্যটো মন কৰিবা। কুৱেশ্যনটো আহোঁতে ভালদৰে পঢ়ি চাবা। ইয়াৰ পিছতে তেনেহ'লে আমি যে কথা কবিতা বুলিলে কি বুজা তাৰ লক্ষণসমূহ আমি পিছলৈ থৈ আমি প্ৰথমেই কথা কবিতাটোৰ মগনিয়াৰ পাঠটো আলোচনা কৰি লওঁ। মগনিয়াৰ পাঠটো আলোচনা কৰাৰ আগতে আমি লেখকৰ বিষয়ে চাই লওঁ আহাচোন। 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হয়। 1919 চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। অৰ্থাৎ প্ৰৱেশিকা মানে তোমালোকে সকলোৱে গম পাইছা, যিটো আমি বৰ্তমানৰ HSLC বুলি কওঁ, বা অৰ্থাৎ আমি যিটো উচ্চ হাইস্কুল শিক্ষান্ত পৰীক্ষা, সেইটো প্ৰৱেশিকা বুলি কোৱা হৈছিল এসময়ত। আৰু সেইটো তেখেতে পাছ কৰিছিল 1909 চনত শিৱসাগৰৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা। আৰু তেখেতৰ জন্ম হৈছিল 1892 চনত।
ইয়াৰ পিছত তেখেতে উচ্চ শিক্ষাৰ্থে কটন কলেজত ভৰ্তি হৈছিল আৰু আমি জানোৱেই যে সেইখিনি সময়ত আমাৰ অসমৰ একমাত্ৰ এখনেই কলেজ আছিল কটন কলেজ। গতিকে উচ্চ শিক্ষা বুলি ক'লে হয় গুৱাহাটীৰ কটন কলেজ, নহয় কলিকতালৈ যাব লাগিব। সেইকাৰণে তেখেতে কটন কলেজতে প্ৰথম উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিছিল আৰু ইয়াৰ পিছত তেখেতে কলকাতালৈ গৈ স্কটিছ চাৰ্চ কলেজৰ পৰা BA পাছ কৰে। অৰ্থাৎ তেখেতে হায়াৰ ছেকেণ্ডেৰীটো গুৱাহাটীৰ কটন কলেজত সম্পূৰ্ণ কৰি ইয়াৰ পিছত BA পঢ়িবৰ কাৰণে স্কটিছ চাৰ্চ কলেজলৈ যায় আৰু তাৰ পৰাই তেখেতে BA পাছ কৰে। তাৰপিছত আইন আৰু MA শিক্ষা আধাতে সামৰি শিৱসাগৰলৈ উলটি আহে। ইয়াৰ পিছতো তেখেতে কলিকতাত আইন আৰু MA এই দুটাৰ এডমিশ্যন কৰিছিল, অৰ্থাৎ পঢ়িছিল, কিন্তু তেওঁ বিশেষ চাগে ব্যক্তিগত কাৰণত, অজ্ঞাত কাৰণত তেখেতে এই দুটা শিক্ষা সম্পূৰ্ণ নকৰি আধাতে এৰি তেখেতে পুনৰ অসমলৈ অৰ্থাৎ শিৱসাগৰলৈ উভতি আহে। ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউশ্যনত দুৱৰাই পোনপ্ৰথম শিক্ষকতা কৰিবলৈ লয়। তাৰপিছত স্কটিছ চাৰ্চ কলেজিয়েট স্কুলত বহু বছৰ শিক্ষকতা কৰে। কিছুদিন কলকাতা বিশ্ববিদ্যালয়ৰ MA শ্ৰেণীতো অংশকালীন অধ্যাপক হিচাপে পাঠদান কৰিছিল। তেনেহ'লে ইয়াৰ পিছত তেখেতৰ আহিল কৰ্মজীৱন। তেখেতে কৰ্মজীৱন ক'ত আৰম্ভ কৰিছিল? আমি পাইছোঁ যে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউশ্যনত প্ৰথমে তেখেতে শিক্ষকতা কৰিছিল। ইয়াৰ পিছত তেখেতে কলকাতাৰে স্কটিছ চাৰ্চ কলেজিয়েট স্কুলতো বহু বছৰ শিক্ষকতা কৰে আৰু তাৰপিছত তেতিয়াই তেখেতে কলিকতাত থকা সময়তে কলিকতা বিশ্ববিদ্যালয়, সেইখিনি সময়ত কলকাতা, বৰ্তমানৰ কলকাতা, আগতে কলিকতা বুলি কৈছিল, যে সেই কলকাতা বিশ্ববিদ্যালয়ৰ MA শ্ৰেণীটো তেখেতে পাৰ্ট টাইম হিচাপে, অংশকালীন অৰ্থাৎ পাৰ্মানেণ্ট নহয়, পাৰ্ট টাইম প্ৰফেচৰ হিচাপে তেখেতে তাত পাঠদান কৰিছিল। তেখেতে তাত অসমীয়া বিষয়টো পঢ়াইছিল দেই। 1945 চনত ডিব্ৰুগড়ত হনুমানবক্স সুৰজমল কানৈ কলেজ স্থাপিত হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয়। এই পদৰ পৰাই তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰপিছত আমাৰ যেতিয়া 1945 চনত ডিব্ৰুগড়ত সুৰজমল কানৈ কলেজ স্থাপিত হ'ল, তেতিয়া তেখেতে কলিকতাৰ পৰা গুচি আহি এই কানৈ কলেজতে অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হ'ল আৰু তেখেতে তাৰ পৰাই কৰ্মজীৱনৰ সামৰণি মাৰে, মানে তাৰ পৰাই তেখেতে অৱসৰ গ্ৰহণ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতাৰ পুথিকেইখন হ'ল উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। অৰ্থাৎ তেখেতে 5খন কবিতা পুথি ৰচনা কৰিছিল আৰু তেখেতে খুব কম বয়সৰ পৰাই, অৰ্থাৎ ছাত্ৰ অৱস্থাতেই তেখেতে প্ৰথম কবিতা ৰচনা আৰম্ভ কৰিছিল। তেখেতৰ এই 5খন কবিতা পুথিৰ নাম তোমালোকে মুখস্থ কৰি পেলাবা। উমৰ তীৰ্থ, এইখন হৈছে অনুবাদ, আৰু আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। কথা কবিতা তেখেতৰ একমাত্ৰ কথা কবিতাৰ পুথি। আমি এইটো প্ৰথমেই পাইছিলোঁৱেই যে তেখেতেই আছিল আমাৰ প্ৰথম অসমীয়া ভাষাত কথা কবিতাৰ ৰচক, আৰু তেওঁৰ কথা কবিতাৰ পুথিখনৰ নামটো কথা কবিতাই। ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই উমৰ তীৰ্থ পুথিখনি ৰচনা কৰিছিল। ইয়াৰে কৈছোঁ যে প্ৰথমৰ যিখন কবিতা পুথি উমৰ তীৰ্থখন এখন অনুবাদ পুথি, আৰু সেইখনৰ মূল পুথিখনৰ নাম হৈছে ফাৰ্চী কবি উমৰ খায়ামৰ ৰুবায়ত। বনফুল কবিতা পুথিৰ বাবে দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া। 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৪ৰ্থ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল। তেনেহ'লে তেখেত আমাৰ অসম সাহিত্য সভাৰ সভাপতিও আছিল, আৰু তেখেত কোন বৰ্ষৰ আছিল? 1955 চনৰ গুৱাহাটীত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল। 1964 চনত শিৱসাগৰত দুৱৰাৰ মৃত্যু হয়। তেনেহ'লে আমি কবি পৰিচয়টো বা লেখকৰ পৰিচয়টো চালোঁ। এতিয়া আমি কবিতাটোৰ বিষয়ে চাওঁ আহা, কবিতাটোলৈ যাওঁ আহা। মই বাটেদি গৈ আছিলোঁ। এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। তাৰ ওঠ হেতা,
চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। হৰি হৰি, সি দুখত পৰি কেনেকুৱা হৈছে। চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য। সি সেই উশোহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সোমাই একোকে নাপালোঁ। টকা নাই, ঘড়ী নাই, অইনটি এখন উৰুমালো নাই। মই মোৰ লগত একোকে অনা নাছিলোঁ। মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাৱটি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে। হেতা ওঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে। কি হ'ল? একো কথা নাই। ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। তেনেহ'লে আমি কথা কবিতাটো পাঠ কৰিলোঁ আৰু ইয়াত মন কৰিছানে যে কবিতাৰ নিচিনা ছন্দ নাই আৰু ই সম্পূৰ্ণ গদ্যত ৰচিত। কথা কবিতাৰ প্ৰথম বৈশিষ্ট্যটোৱে সেইটো, ই গদ্যত ৰচিত। কিন্তু এই গদ্যটো হৈছে আমাৰ এখন ৰচনা বা এটা গল্পৰ নিচিনা সাধাৰণ গদ্য নহয়, ব্যঞ্জনাময়ী, মানে অকণমান যে তাত ছন্দৰ ঠাঁচ আছে, অলপ ব্যঞ্জনা আছে, সেইকাৰণে তাক ব্যঞ্জনাময়ী গদ্য বুলি কোৱা হয়। আৰু কথা কবিতাটোৰ বুজাই দিবলৈ চাগে বিশেষ নাই। তাৰমানে কথা কবিতাটোৰ মূল ভাৱটো এনেধৰণৰ যে কবি এদিন ৰাস্তাইদি বা বাটেদি গৈ আছিল আৰু সেইখিনি সময়তে তেখেতৰ ওচৰত আমি সচৰাচৰ সদায় লগ পোৱাৰ নিচিনাকৈ তেওঁৰ সন্মুখতো এজন বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি থিয় হ'লহি। আৰু মগনিয়াৰৰ কাম হৈছে ভিক্ষা মগা। গতিকে কবিক সন্মুখত পাই সেই দৰিদ্ৰ বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰজনে কবিৰ ফালে হাতখন আগবঢ়াই দিলে। মগনিয়াৰজনৰ শাৰীৰিক অৱস্থা অতিকে দুখ লগা আছিল। কেনেকুৱা আছিল যে তাৰ ওঠকেইটা একেবাৰে হেতা পৰি যোৱা, বেমাৰী মানুহৰ ওঠ, চকু দুটা ৰঙা আৰু গাটো ফটা চিটা কাপোৰ। আৰু দুখত পৰি মানে অৱস্থাহীন হৈ তাৰ ইমান বেছি দুখ লগা হৈছে যে কবিয়ে চাই থাকিব পৰা নাই। আৰু মগনিয়াৰটোৱে তাৰ সেই অপৰিষ্কাৰ উশোহা হাতখন কবিৰ ফালে আগবঢ়াই দিয়াৰ লগে লগে কবিয়েও চোলাৰ মোনাত, মানে চোলাৰ পকেটত হাত ভৰাই কিবা বিচাৰিলে যে কিবা দিব পাৰি নেকি তেখেতক। কিন্তু দুখৰ বিষয়, সেইদিনা কবিৰ হাতত একোৱেই নাছিল। টকাও নাছিল, হাতত পিন্ধা ঘড়ীটোও নাই, সেইদিনা আনকি সদায় লগত থকা ৰুমালখনো নাই। মানে কবিৰ লগত সেইদিনা একোৱেই নাছিল। কিন্তু তেতিয়াও মগনিয়াৰজনে কবিৰ ফালে হাতখন আগবঢ়াই থিয় হৈ আছে আৰু সি বেছি সময় থিয় হৈ থাকিব নোৱাৰি তাৰ শৰীৰটো কঁপিবলৈ ধৰিছে। আৰু কবিয়ে তাৰ এই দুখ লগা দৃশ্য তেনেকৈ চাই থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখনকে সাৱটি ধৰিলে আৰু বিনয়েৰে ক'লে যে, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ ওচৰত আজি একোৱেই নাই, মোৰ হাতত আজি তোমাক দিব পৰাকৈ একোৱেই নাই। তেতিয়া মগনিয়াৰটোৱেও আচৰিত হৈ কবিৰ ফালে চালে। মগনিয়াৰটো বহুত সময়ত বহুত মানুহক লগ পায়, কোনোবাই কিবা দিয়ে, কোনোবাই নিদিয়ে, কোনোবাই গালি পাৰে, হয়নে নহয়? কিন্তু মগনিয়াৰটোৱে কিয় বাৰু কবিৰ ফালে আচৰিত হৈ চালে? কবিয়ে যে একো দিব নোৱাৰিলেও মগনিয়াৰজনৰ হাত দুখন ধৰি অতি আন্তৰিকতাৰে ক'লে যে, মোৰ ওচৰত আজি একোৱেই নাই তোমাক দিব পৰাকৈ, তোমাক দিব পৰা নাই কাৰণে তুমি মোক খং নকৰিবা, সেই বস্তুটোৱে হৈছে আন্তৰিকতা। কবিয়ে মগনিয়াৰজনক এজন নিকৃষ্ট বা এজন তলখাপৰ মগনিয়াৰ, ঘিণ লগা মগনিয়াৰ বুলি তাক ঘিণ নকৰি আন্তৰিকতাৰে মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰিছে আৰু নিজে একো দিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিছে। সেইকাৰণে কবিৰ সেই আচৰণটো মগনিয়াৰজনে বুজি পাইছে আৰু তাৰ কাৰণেই তেখেতে মগনিয়াৰজনে কবিক এটা ধন্যবাদ দি কৈছে যে, কি হ'ল,
একো কথা নাই, ইয়াৰ কাৰণে তোমাৰ অৰ্থাৎ আপুনি মোক বা তুমি মোক যি আন্তৰিকতা দান কৰিলা তাৰ কাৰণেও তোমাক অশেষ ধন্যবাদ জনাইছোঁ। অৰ্থাৎ মগনিয়াৰে বহুত সময়ত বহুতৰ পৰা টকা পইচা কিবা কিবি পালেও এই আন্তৰিকতাৰ সচৰাচৰ পোৱা দেখা নাযায়। সেইকাৰণে এই আন্তৰিকতাটো মগনিয়াৰজনে এটা বহুমূলীয়া দান হিচাপে গ্ৰহণ কৰিছে। আৰু তেতিয়াই কবিয়ে কৈছে যে ময়ো বুজিলোঁ যে ময়ো এজন লগৰীয়াৰ পৰা এটা দান পালোঁ। মানে কবিয়ে মগনিয়াৰজনক এইটো কাৰণেই তেওঁ লগৰীয়া বুলি কৈছে যে কবিৰ অন্তৰৰ যি আন্তৰিকতা আৰু মগনিয়াৰজনৰ অন্তৰৰ যি আন্তৰিকতা তাতে কবি আৰু মগনিয়াৰজনৰ মাজত মেল আছে। সেয়েহে কবিয়ে কৈছে যে মগনিয়াৰজনক তেওঁ এজন নিজৰ লগৰীয়া বুলি কৈছে। আৰু তেওঁ মগনিয়াৰজনৰ আচৰণটোকে কবিও এজা দান পাইছোঁ বুলি গণ্য কৰিছে। এতিয়া আমি যাওঁ কথা কবিতাটোৰ পাঠবোধলৈ। মগনিয়াৰজন অতি দৰিদ্ৰ, তাৰ সৰ্বদেহত দৰিদ্ৰতাৰ চিন পৰিস্ফুট। অৰ্থাৎ পাঠবোধ মানে পাঠটোৰ মূল কথাটো। কেনেকুৱা মগনিয়াৰজনৰ অৱস্থা কেনেকুৱা আছিল? মগনিয়াৰ যিহেতু, গতিকে তেওঁ অতি দৰিদ্ৰ হ'বই। আৰু গোটেই দেহতেই এই দৰিদ্ৰতাৰ চিনটো ফুটি উঠিছিল। 2 নম্বৰ, কবিৰ চেহেৰাত দৰিদ্ৰতাৰ কোনো চিন নাই, কিন্তু মগনিয়াৰজনৰ দৰে তেওঁৰো হাতত একো নাই। ইয়াতে কবি আৰু মগনিয়াৰ মাজৰ মেল। তাৰোপৰি আৰু এটা মেল আছে যে মগনিয়াৰ আৰু কবিৰ মাজত সাদৃশ্য থকা বিষয়টো হৈছে আন্তৰিকতা। দুয়োৰে মনত যিটো আন্তৰিকতা আছে সেয়া কবি আৰু মগনিয়াৰজনৰ মাজৰ সাদৃশ্য হয়, মানে মিল। আৰু পাঠটোৰ মাজেৰে দৰিদ্ৰ লোকৰ মহানুভৱতা প্ৰকাশ পাইছে। যে ইয়াত মানে কবিয়ে নিজকে এজন দৰিদ্ৰ লোক হিচাপে দেখাইছে, কাৰণ তেওঁৰ ওচৰতো একো নাই দিব পৰাকৈ। কিন্তু তেওঁৰ যিটো অনুভৱ, যিটো মহান অনুভৱ বুলি কৈছে মানৱতাবোধ, আৰু লগতে মগনিয়াৰজনৰ যিটো মানৱতাবোধ বা আন্তৰিকতা, এই দুটাৰ যোগেদি গম পাইছোঁ যে সাধাৰণতে দৰিদ্ৰ শ্ৰেণীৰ মানুহসকল কেনেধৰণৰ হয়। তেওঁলোকৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰ কৰে, তেওঁলোক মহান হয় অন্তৰৰ পৰা। সেই কথাটোকে ইয়াত প্ৰকাশ পাইছে। আৰু কবিতাটোৰ সম্পৰ্কত এইটো হৈছিলে আমাৰ পাঠবোধ। এতিয়া কবিতাটোৰ পৰা আমি চাব পৰা যিখিনি উপৰঞ্চি তথ্য ইয়াত যোগান ধৰা হৈছে সেইখিনি আমি চাই লওঁ আহাচোন। যে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে। এইটো এটা উপৰঞ্চি তথ্য যে তোমালোকৰ কিন্তু ইয়াৰ পৰাও কুৱেশ্যন আহে যে মগনিয়াৰ আৰু দ্য বেগাৰ মানেও মগনিয়াৰ, আৰু এই মগনিয়াৰ লগত সেই ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ কবিতাটোৰ এটা মিল আছে, সাদৃশ্য আছে। 2 নম্বৰ, উল্লেখযোগ্য যে তুৰ্গেনিভৰ পয়েমছ ইন প্ৰজ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্বাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছে। অৰ্থাৎ আমাৰ যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিবলৈ ক'ৰ পৰা অনুপ্ৰেৰণা পাইছিল? যে আইভান তুৰ্গেনিভৰ পয়েমছ ইন প্ৰজ নামৰ কথা কবিতাৰ পুথিখনৰ পৰা, আৰু আফ্ৰিকাৰ লেখিকা আছিল অলিভ শ্বাইনাৰ, তেওঁৰ ৰচনাৰ পৰাই আমাৰ কবিয়ে কথা কবিতা লিখিবলৈ অনুপ্ৰেৰণা পাইছিল। ইয়াৰ পিছত আহিলে আমাৰ 3 নম্বৰ, যে কথা কবিতাৰ লক্ষণসমূহ কি কি? 1 নম্বৰ, কথা কবিতা এবিধ কবিতাই ইয়াক কবিত্বময়ী কথা লিখাৰ ভংগী বুলিও ক'ব পাৰি। যে কথা কবিতাটো এটা কবিতাই, যদিও গদ্যৰ দৰে লিখা হয়, এটা কবিতাই, খালি ইয়াক কেনেদৰে লিখা হয়? যে কবিত্বময়ী ভংগীৰে লিখা হয়। এইটো আমাৰ প্ৰথম লক্ষণ। মই তোমালোকক কবিতাটো পাঠ কৰোঁতে কৈছোঁৱেই। 2 নম্বৰ, কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়ে ৰূপকাত্মক। মানে যে কি হৈছে, এটা ৰূপক মানে কিবা এটা কথাৰ তাৰ যিটো কথা বুজোৱা হৈছে তাৰ আঁৰৰ যিটো আদৰ্শ বা তাৰ যিটো মূল ভাৱ। এতিয়া ধৰা ইয়াত মগনিয়াৰজন বা কবিজন ই মাত্ৰ নিমিত্ত, ইয়াৰ যোগেদি বুজাব খুজিছে যে দৰিদ্ৰ লোকৰ মহানুভৱতা বা আন্তৰিকতা, সেই বস্তুটো মানে এটা ঘটনাৰ মাজেদি এটা আদৰ্শ বুজাব খোজা হয়, তাকে কোৱা হয় ৰূপক। আৰু সেইটো ফালৰ পৰাই কোৱা হৈছে যে কথা কবিতাবোৰ সদায় ৰূপকাত্মক হয়, অৰ্থাৎ প্ৰতিটো কাহিনীৰ আঁৰত তাত এটা আদৰ্শ থাকে। তাৰপিছত আহিলে কথা কবিতা চিত্তধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। যেতিয়া আমি এটা কথা কবিতা পঢ়োঁ, তাৰ পৰা আমাৰ মনত এখন চিত্ৰ ফুটি উঠে, এটা ঘটনা আমি চকুৰে দেখি থকাৰ নিচিনা হয়, এখন চিত্ৰ আমাৰ চকুৰ আগত দাঙি ধৰে।
ইয়াৰ পিছৰ লক্ষণটো হৈছে কথা কবিতাত ভাৱেই প্ৰধান বস্তু। ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। ইয়াৰ কথা কবিতাৰ মূল বিষয়বস্তু হৈছে বা প্ৰধান বস্তু মানে মূল বিষয়টো বা মূল লক্ষণটো হৈছে ভাৱ। আৰু ইয়াত কথা কবিতাত মাত্ৰ এটা কেন্দ্ৰস্থ ভাৱ থাকে, মাত্ৰ এটা থাকে। যেনেকৈ আমাৰ চুটিগল্পত মাত্ৰ মানৱ জীৱনৰ যিকোনো এটা চৰিত্ৰৰ মাত্ৰ এটা ঘটনা উল্লেখ থাকে বা চৰিত্ৰৰ মাত্ৰ এটা দিশ উল্লেখ থাকে, একেদৰে কথা কবিতায়ো তেনেকুৱা খুব চুটি হয়, তাত এটা মাত্ৰ ভাৱ থাকে। কেতিয়াবা কেতিয়াবা কিছুমান কবিতাত দেখা যায় বহুত দীঘল সি এটা ঘটনা বৰ্ণনা কৰিব পাৰে, এটা দীঘল জীৱন কাহিনী বৰ্ণনা কৰিব পাৰে, তাত বিভিন্ন ভাৱ থাকিব পাৰে। কিন্তু কথা কবিতাত এনেকুৱা নহয়, ইয়াত মাত্ৰ এটাই ভাৱ থাকে। আৰু এই চাৰিটাই হৈছে আমাৰ কথা কবিতাৰ লক্ষণ। ইয়াৰ পিছৰটো হৈছে আমাৰ উপৰঞ্চি তথ্য যে মগনিয়াৰ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা লোৱা হৈছে আৰু দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। এইটো আমি জানোৱেই, কাৰণ কথা কবিতাৰ পুথি তেখেতে মাত্ৰ এখনেই লিখিছে, গতিকে এই কথা কবিতাটো সেই পুথিখনৰ পৰাই লোৱা হ'ব। আৰু তেখেতক আমি প্ৰথমে কৈছিলোঁৱে মই যে আমাৰ যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। তেখেতৰ বনফুল নামৰ কবিতা পুথিখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা পাইছিল। সেয়েহে সেই পুথিখনৰ নামেৰে তেখেতক বনফুলৰ কবি বুলি কোৱা হয়। ইয়াতে মই তোমালোকক আৰু এটা কথা কৈ দিওঁ যে যতীন্দ্ৰনাথ দুৱৰাৰ এটা ছদ্মনাম আছিল। তেখেতৰ ছদ্মনামটো হৈছে যদু। যতীন্দ্ৰনাথ দুৱৰাৰ যতীন্দ্ৰৰ পৰা য আৰু দুৱৰাৰ পৰা দু, গতিকে তেখেতৰ ছদ্মনামটো আছিল যদু। তেখেতে যদু নামেৰেও বিভিন্ন প্ৰবন্ধ বা বিভিন্ন ৰচনা কৰিছিল। তেনেহ'লে আজি তোমালোকলৈ ইমানতে মই ভিডিঅ'টো সামৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকৰ কাৰণে কথা কবিতাৰ কুৱেশ্যনসমূহ লৈ আহিম। আশা কৰিছোঁ মোৰ ভিডিঅ'ৰ পৰা তোমালোকৰ নিশ্চয় লাভ হৈছে বুলি মই ভাবিছোঁহে দেই। তোমালোকেতো নিজেই চাৰ্টিফাই কৰিবা আৰু যিমান পাৰা ভালদৰে খুটি নাটি মাৰি যাবা। আৰু ইয়াৰ পিছতো যদি তোমালোকৰ কিবা সুধিব লগা বা জানিব লগা থাকে মোলৈ কমেণ্ট কৰি সুধিব পাৰিবা। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।